বন্ধুসকল এই ভিডিঅ'টোত চাই আছে এজন ল'ৰাক দুজনী ছোৱালীয়ে সাৱটি ধৰিছে। শুনিলে অবাক হৈ যাব, কাৰণ এইজন মুছলমান ল'ৰা আৰু এই দুজনী ছোৱালী হিন্দু। কি কাৰণে সাৱটি ধৰিছে জানেনে? আপোনাৰ চকু কপালত উঠিব, কাৰণ এই মুছলমান ল'ৰাজনৰ এই ছোৱালী দুজনী হ'ল ভণ্টি। এতিয়া ক'ব যে মুছলমান ল'ৰাৰ এই হিন্দু ছোৱালী ভণ্টি কেনেকৈ হ'ল? যেতিয়া এই ছোৱালী দুজনীৰ মা দেউতাকে ঢুকাই গৈছিলে, তেতিয়া এই মুছলমান ল'ৰাজনে সিহঁতক লৈ আহি লালন পালন কৰিছে, ডাঙৰ দীঘল কৰিছে, স্কুল কলেজ পঢ়াইছে। অৱশেষত হিন্দু ৰীতি নীতিৰ অনুযায়ী হিন্দু ল'ৰাৰ লগত বিয়া দিছে। এতিয়া কিছুমান অতি হিন্দুত্ববাদী মানুহে কিছুমানে চাব আৰু ক'ব যে এইবোৰ নাটক। এটা কথা মনত ৰাখিবা, এই দেশখনত সদায় মিলা প্ৰীতিৰে থাকিব লাগে। মিলা প্ৰীতিৰে আমি থাকিম আৰু সদায় থাকি যাম। তোমালোকৰ নিচিনা অতি হিন্দুত্ববাদী দেখুওৱা, অতি মুছলমানগিৰি দেখুওৱা যিবোৰ নেতা আছে, সিহঁতৰ নাগাম লগাবলৈ সঠিক টাইম আহি আছে। সমাজৰ পৰা বহিষ্কাৰ কৰা হ'ব। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আপোনালোকে যদি প্ৰকৃত মহান ব্যক্তি, তেনেহ'লে আপোনাৰ নিজৰ মন্তব্যটো কমেণ্ট বক্সত দি যাব। পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব।